Hello guys, welcome to my YouTube channel. আজি কলৈকো যোৱা নাই, ঘৰতে আছো। এতিয়া বইলা দানা পানী দিম। বইলা বাচনটো অলপ ওপৰত উঠাই থৈছো, গৰম হৈছে। মানে দানাটো ইমান খাবলৈ দিয়া নাই, এতিয়া অলপ পিছত নমাই দিম। ফাৰ্ষ্ট টাইম আমি পানীটো দি লম। আমি কেনে ধৰণে পানী দিম সেইটো আপোনালোকক দেখাম। তেন্তে পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি এতিয়া 200 লিটাৰ পানী দিম বইলাকেইটাক। এতিয়া আমি এইটো পি ফ্লক্সটো দিম। এইটো 200 লিটাৰ পানীত 40 ml দিব লাগে। এতিয়া মেডিচিন মিক্স কৰি হৈ গ'ল। এতিয়া আমি দিম, আপোনালোকক দেখাম আমি কেনেধৰণে পানী দিওঁ। পানী দিয়াৰ আগতে আমি বাচনবোৰ ধুই ল'ম। আমাৰ বাচনত পানী একদম নাইকিয়া কৰি দিছে, পানী নাই, আপোনালোকে দেখিছে একদম পানী খালী কৰি দিছে। এঘণ্টামান 1.5 ঘণ্টামান হৈছিলে পানী দিয়া, পানী খতম কৰিছে। গৰম হৈছে যে পানীটো খুব পোৱা খাই দিছে। এতিয়া আমি খুব পানীটো দি লওঁ। তাৰপিছত আমি বাচনবোৰ এনেকৈ ওপৰত উঠাই থৈ দিছোঁ গৰম হোৱাৰ কাৰণে। অলপ সময় দানাটো খাবলৈ দিয়া নাই। এতিয়া আমি পানীটো দি লৈ পানী খোৱাৰ পিছত আমি দানাটো দিম। দানাটো নমাই দিম। এই ৰস কি লাগি আছে ঠিক দানাটো দিম। ফাৰ্ষ্ট টাইম আমি পানী বাচনখিনি ধুই লওঁ। তো আমাৰ পোৱালি অনা এতিয়া কিমান 30 দিন হৈছে। 30 দিন হৈছে আজি লগাই। ৱেটটো বা ঠিকেই আছে। তেন্তে আমি এতিয়া পানীটো দিয়া আৰম্ভ কৰোঁ, মানে বাচনখিনি ধোৱা আৰম্ভ কৰোঁ। বাচন ধুই হৈ গৈছে। এতিয়া পানীটো দিব লাগিব। পানীটো দিম। এতিয়া আমি পানী দিম। পানী দীঘলি কি দি দিব। এই তই ক'ত গৈছ? এইবিলাক কেমেৰাটো চলাই গৈছে। বহি দিলে আকৌ কেমেৰাটোত চাই আছে। উঠ, তই কেমেৰাটোত বহি দিলি গৈ যেন। পানী খাইছে। এয়া কেমেৰাটোলৈ খুব চাইছে। এয়া দানাটো নমাই দিয়া হৈ গ'ল। দানাটো নমাই দিলে তেনেকুৱা দানা খাইছে। পুৰা ভোক লাগি আছিলে, তেনেকুৱা দানা খাই আছে। যদি ভিডিঅ'টি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।